আমি সকলোৱে জানো যে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল এই পৃথিৱী এক ক্ৰীড়াংগন আৰু ক্ৰীড়া হৈছে শান্তিৰ প্ৰাংগণ। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল। আৰু আজি যিসকল বিজয়ী টীম আছে আৰু যিসকল আজি বিজয় সাব্যস্ত কৰিব পৰা নাই, মই দুয়োগৰাকী টীমলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা দিনবোৰত তেখেতসকলে আৰু যাতে সফল অৰ্জন কৰিব পাৰে, ভাল প্ৰদৰ্শন কৰিব পাৰে, প্ৰতিগৰাকী খেলুৱৈলৈকে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তেখেতসকলে যাতে আৰু ভাল প্ৰদৰ্শন কৰে আৰু যিসকলে আজি ইয়াতে হয়তো প্ৰথম ট্ৰফি নিব পৰা নাই, তেখেতসকলে অনাগত দিনত যাতে আৰু ভাল প্ৰদৰ্শন কৰে। দুয়োটা টীমে ভালকৈ খেলিছে আৰু হয়তো ক'ৰবাত হাৰ আৰু জিতটো থাকিবই, কোনোবাই জিকিব কোনোবাই হাৰিব, এইটো হ'বই। আৰু আহি থকা দিনবোৰত যাতে আৰু ভাল প্ৰদৰ্শন কৰি পেলাই তেখেতসকলেও বিজয় সাব্যস্ত কৰিব পাৰে। প্ৰতিগৰাকী খেলুৱৈ পুনৰবাৰ DKJ টেলেণ্ট এই যিটো ইউটিউব চেনেল, এই ইউটিউব চেনেলটোৱে নতুনকৈ খুব সুন্দৰকৈ ছাবস্ক্ৰাইবাৰ তেখেতসকলে পাবলৈ সক্ষম হৈছে। আৰু তেখেতসকলৰ যিটো ভিউ বা ৱাটছ টাইম মই নিজে চাই আছোঁ, তেখেতসকলে খুব সুন্দৰ এক মানে অভিনয় কৰি পেলাই সমূহ ৰাইজৰ মন জয় কৰিবলৈ আহি থকা দিনবোৰত আৰু ভালকৈ প্ৰদৰ্শন কৰিব। আৰু সকলোৰে DKJ টেলেণ্ট যি ইউটিউব চেনেল, লগতে প্ৰতিগৰাকী খেলুৱৈ যিসকল ক্ৰিকেট প্ৰেমী ৰাইজ, পুনৰবাৰ সকলোলৈ শুভেচ্ছা আৰু সুস্বাস্থ্য কামনা কৰি আহি থকা দিনবোৰত খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখি মোৰ ক'বলগীয়া কথাখিনি মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমার মাজত উপস্থিত আছে শিক্ষক অমিতাভ চৌধুৰী ডাঙৰীয়া, তেখেতক একদম চমুকে দুই এষাৰ মন্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্রদ্ধার ইয়াতে মঞ্চত উপবিষ্ট আমার বিশেষভাবে এই গাঁৱৰ গাঁওবুঢ়া তথা আমাৰ বয়োজ্যেষ্ঠ VDP সেক্ৰেটাৰী মহোদয়, আমাৰ উপস্থিত ইয়াতে যুৱক ৰাকেশ দাস, ইয়াৰ উপৰিও ইয়াৰ মঞ্চত উপবিষ্ট বিভিন্ন কৰ্মকৰ্তাসকল, আজি এই ইউটিউব চেনেল DKJৰ জৰিয়তে যি খেল অনুষ্ঠিত হ'ল, ইয়াৰ দ্বাৰা এটাই বাৰ্তা ইয়াতে দিব পৰা গৈছে যে সকলো জাতি জনজাতি সম্প্ৰদায়ত খেলৰ মাধ্যমত একেলগত কৰিব পৰা যায়। খেল হ'ল এনেকুৱা এটা ব্যৱস্থা যিৰ মাধ্যমত এই উঠি অহা যুৱকসকলে তেওঁলোকৰ শাৰীৰিক চৰ্চাৰ পৰা মনৰ সমৃদ্ধি বৃদ্ধি কৰা যায়। আশা কৰোঁ আগামী দিনতো এই ধৰণৰ বিভিন্ন খেল অনুষ্ঠিত কৰিব। আমাৰ দুৰ্ভাগ্য যে আমাৰ ইমান সংখ্যক 130 কোটি মানুহৰ দেশ, আমি আন্তৰ্জাতিক ক্ষেত্ৰত আমি দেখা যায় খেলৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। সৰু সৰু ৰাজ্যবিলাকেও তেওঁলোকে খেলত বিভিন্ন পাৰ্গত দেখুৱাইছে বিশ্বৰ মঞ্চত, কিন্তু আমাৰ কিবা এটা ত্ৰুটি ৰৈ গৈছে, যাৰ ফলত আজি গাঁৱে ভূঞে বাগিচাত বহুতো উদীয়মান যুৱক আছে যিসকলক যদি যত্ন কৰা যায় তেওঁলোকে এদিন বিশ্ব শ্ৰেষ্ঠ হ'ব পাৰিব। ইয়াৰ পৰাই সৃষ্টি হ'ব পেলে, সৃষ্টি হ'ব ইয়াৰ পৰাই হয়তো মাৰাডোনা সৃষ্টি হ'ব, ইয়াৰ পৰাই শচীন তেণ্ডুলকাৰ সৃষ্টি হ'ব। আমি আশা কৰিম আমাৰ এই গাঁৱৰ যুৱকসকলে যি প্ৰচেষ্টা আৰম্ভ কৰিছে, ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলত যি শুভবাৰ্তা কঢ়িয়াই আনিছে। 26 জানুৱাৰীৰ যি প্ৰজাতন্ত্ৰ দিৱস, এই প্ৰজাতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি এই খেলৰ যে প্ৰচেষ্টা তেওঁলোকে কৰিছে, ইয়াৰ দ্বাৰা এটা নতুন বাৰ্তা তেওঁলোকে কঢ়িয়াই আনিছে। আগত দিনত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ইউটিউব চেনেলে তেওঁলোকৰ যি উদ্দেশ্য, মহান উদ্দেশ্য ৰাখি এই কাম কৰিছে, তাৰ কাৰণে মই ব্যক্তিগত আৰু এই গাঁৱৰ পক্ষৰ পৰাও মই তেখেতসকলক শুভেচ্ছা জনাওঁ। ধন্যবাদ।